ডিপ্ৰেশ্যন এনেকুৱা এটা বস্তু বা হতাশা আমি যাক কওঁ হতাশা এনেকুৱা এটা বস্তু যিয়ে না আপোনাৰ কিমান টকা আছে সি বিচাৰ কৰে না আপুনি আপোনাৰ কিমান ডাঙৰ ঘৰ আছে বিচাৰ কৰে না আপুনি কিমানখন আপোনাৰ গাড়ী আছে কিমান আপোনাৰ অলংকাৰ মূল্যৱান সামগ্ৰী আছে হেয়া বিচাৰ কৰে একো বিচাৰ নকৰে ডিপ্ৰেশ্যনে যেতিয়া আপোনাৰ ডিপ্ৰেশ্যন হ'ব আপুনি লাগিলে ধনী হওক দুখীয়া হওক আপুনি আপোনাৰ লাগিলে ডাঙৰ ঘৰ থাকক পজা ঘৰতে বাস নকৰক কিয় যদি আপুনি ডিপ্ৰেশ্যনত ভুগিছে তেতিয়া ই আপোনাৰ জীৱন কঠিনৰ পৰা কঠিনতম নিশ্চয় কৰিব বহুত দিনৰ ইমান দিনে সুখেৰে চলি থকা জীৱনটো আপোনাৰ যদি কিবা কাৰণত এনেকুৱা এটা ইনসিডেন্ট হল যাৰ ফলত আপুনি ডিপ্ৰেশ্যনত ভুগিছে সেই এটা ইনসিডেন্টে আপোনাৰ যদি ডিপ্ৰেশ্যনৰ আৰম্ভ কৰে আপোনাৰ হতাশা যদি মনটো ভৰি পৰে হতাশাৰে তেতিয়া লাহে লাহে ই কিমান দূৰলৈ হিপাব পাৰে বা কি পৰ্যায় পাব পাৰে হেয়া হয়তো আপুনি কল্পনা কৰিব নোৱাৰে আজি কিছুদিন আগতে সুশান্ত সিং ৰাজপুতৰ দৰে এগৰাকী উদীয়মান আৰু ইমান এগৰাকী সুনাম অৰ্জন কৰা তাৰকা বলিউডৰ তাৰকাই আত্মহত্যা কৰিলে একমাত্ৰ ডিপ্ৰেশ্যনৰ কাৰণে বা হতাশাৰ কাৰণে গতিকে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে এই হতাশা কিমান এক বেয়া বস্তু আমি আগৰ দুটা ভিডিঅ'ত এই হতাশাৰ ওপৰতে কথা পাতিছিলোঁ হতাশাৰ কাৰণ হতাশা কিয় হয় মানুহৰ বা ইয়াৰ লক্ষণসমূহ কি তাৰ ওপৰত আমি কথা পাতিছিলোঁ আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম কেনেকৈ কি উপায় অৱলম্বন কৰি আমি হতাশাৰ পৰা আঁতৰি থাকিব পাৰোঁ বা যদি আমাৰ হতাশা হয়ও তেতিয়া ঘৰুৱা কি এনেকুৱা সহজ বা সৰু কিছুমান কাম আছে যিবোৰ কৰিলে আমি এই হতাশাৰ পৰা আঁতৰি থাকিব পাৰোঁ নেচাৰেলি প্ৰাকৃতিকভাৱে আমি কেনেদৰে হতাশাৰ পৰা আঁতৰি থাকিব পাৰোঁ কাৰণ হতাশাত ভুগি থকা লোক এজনে যদি এন্টি ডিপ্ৰেশ্যন ঔষধ আৰম্ভ কৰি দিয়ে এবাৰ তেতিয়াহ'লে এই এন্টি ডিপ্ৰেশ্যন ঔষধৰ বহুত বেছি সাইড ইফেক্ট থাকে কিন্তু কেতিয়াবা অৱশ্যে উপায় নোহোৱা হয় আমি এন্টি ডিপ্ৰেশ্যন ঔষধ ল'ব লগা হৈ পৰে ইমানখিনি পৰ্যায় পাই গৈ হতাশাৰ কিন্তু আমি এই ভিডিঅ'টোত যিখিনি কথা পাতিম সেই কথাখিনি যদি আপুনি মানি চলে প্ৰথমৰ পৰা শেষলৈকে তেতিয়াহ'লে নিশ্চয় আপুনি কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈ এই হতাশাৰ পৰা আঁতৰি থাকিব পাৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল মই ডাক্তৰ ৰঞ্জন প্ৰতিম দাস মোৰ ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত য'ত আমি প্ৰথমৰ পৰা শেষলৈকে কথা পাতিম হতাশাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ বা যদি আমি হতাশাত ভুগো আমি কি কৰা উচিত গতিকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া বুজি পাব কেনেকৈ আমি হতাশাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আৰু সুইচাইডৰ দৰে এক মাৰাত্মক কামৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰোঁ আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমে কথা পাতো সাইকোথেৰাপিৰ ওপৰত সাইকোথেৰাপি এনেকুৱা এক থেৰাপি যিয়ে এজন মানুহ ডিপ্ৰেশ্যনত যদি ভুগি থাকে তেওঁক তাৰ পৰা অতি সহজে উঠাই আনিব পাৰে যদি আপুনিও আপোনাৰ ডিপ্ৰেশ্যনত ভুগি আছে বা এনেকুৱা ফিল হৈ আছে যে আপুনি হয়তো ডিপ্ৰেশ্যনত ভুগিব তেতিয়া আপোনাৰ বন্ধু বৰ্গৰ মাজত বা আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ আত্মীয়ৰ লগত কথা পাতক আপুনি যাক বিশ্বাসত ল'ব পাৰে তেওঁৰ লগত আপুনি মন খুলি কথা পাতক তেতিয়া দেখিব আপুনি লাহে লাহে এই ডিপ্ৰেশ্যন বা হতাশাৰ পৰা আঁতৰি আহিছে সাইকোথেৰাপিয়ে আমাক অতি সহজে আমাৰ মেন্টেল ডিপ্ৰেশ্যনৰ পৰা বাহিৰ কৰিব পাৰে লগতে লাইট থেৰাপি আপুনি ব্যৱহাৰ কৰিব পাৰে অল্টাৰনেটিভ মেডিচিন সিস্টেমৰ এই লাইট থেৰাপিয়ে আপোনাক অতি সোনকালে অতি সহজে ডিপ্ৰেশ্যনৰ পৰা আঁতৰাই আনিব পাৰে আপুনি যেতিয়া কাউন্সেলিং কৰিব এগৰাকী সাইকোথেৰাপিষ্টৰ লগত তেতিয়া যদি সাইকোথেৰাপিষ্টজনে আপোনাক বগা লাইট এটাৰ পোহৰত ৰাখি পেলাই যদি এই থেৰাপি এই সিজনসমূহ আপোনাৰ লগত শ্বেয়াৰ কৰে এই সিজনসমূহ আপোনাক দিয়ে যদি তেতিয়া এই বগা লাইটেও আপোনাক অতি বহু বেছি সহায় কৰিব ডিপ্ৰেশ্যনৰ পৰা আঁতৰাই আনিবলৈ আপুনি ঘৰতো পোহৰাই ৰাখক ঘৰটো আপোনাৰ যদি আপুনি ডিপ্ৰেশ্যনত ভোগা যেন অনুভৱ কৰিছে বা আপোনাৰ কোনোবা ওচৰ চুবুৰীয়াৰ লোক আপোনাৰ বন্ধুবৰ্গৰ যদি ডিপ্ৰেশ্যনত যোৱা যেন অনুমান কৰিছে তেতিয়াহ'লে তেওঁক উপদেশ দিয়ক তেওঁ যাতে ঘৰটো পোহৰাই ৰাখে কেতিয়াও যাতে ঘৰটো আন্ধাৰত নাৰাখে কেতিয়াও যাতে আন্ধাৰ কৰি নাৰাখে উপযুক্ত পোহৰ বিশেষকৈ যদি বগা পোহৰ যাতে প্ৰতিটো ৰুমতে ৰাখে তেতিয়া এই বগা পোহৰেও আমাক ডিপ্ৰেশ্যনৰ পৰা আঁতৰাই আনিবলৈ বহু বেছি পৰিমাণে সহায় কৰে ইয়াৰ লগতে আকুপ্ৰেছাৰ আৰু মেডিটেশ্যন যদি আমি এগৰাকী অভিজ্ঞ বিশেষজ্ঞৰ পৰা আমি যদি এই বা অভিজ্ঞ চিকিৎসকৰ পৰা আমি যদি আকুপ্ৰেছাৰৰ সিজন আৰু মেডিটেশ্যনৰ সিজন যদি আমি লওঁ তেতিয়াও আমি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিব পাৰোঁ আমি এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অকমান কেনেকৈ কি পইণ্টত আকুপ্ৰেছাৰ ল'লে আপোনালোক এই ডিপ্ৰেশ্যনৰ পৰা হাত সাৰি থাকিব পাৰে আহক চাওঁচোন আমাৰ কপালৰ হেয়াৰ লাইনত
আঙুলিৰে দুফালে আমি প্ৰেছ দিব লাগে যাৰ ফলত ডিপ্ৰেশ্যন বহু পৰিমাণে হ্ৰাস পায় লগতে আমাৰ যেটো টেম্পলছ থাকে অৰ্থাৎ কপালৰ সাইড দুটা দুফালে যদি কাষে যদি আমাৰ আঙুলিৰে এক নিৰ্দিষ্ট সময় মূৰে মূৰে প্ৰেছাৰ দিও ইও আমাৰ ডিপ্ৰেশ্যন হ্ৰাসত সহায় কৰে লগতে আমাৰ যেটো সাইড আছে স্পাইনৰ ৰাজহাড়ৰ আৰু ঠিক মধ্য গলৰ পিছফালে তাত যদি আমি আঙুলিৰে প্ৰেছাৰ দিও তেতিয়াও ডিপ্ৰেশ্যন বহু পৰিমাণে কমি যায় লগতে আমাৰ যেটো মিড বিটুইন শোল্ডাৰ্স আছে অৰ্থাৎ আমাৰ শোল্ডাৰৰ যেটো মাজৰ অংশ আছে তাতো যদি আমি এই ফটোত দেখাৰ ধৰণে আঙুলিৰে প্ৰেছাৰ দিও তেতিয়াও ডিপ্ৰেশ্যন বহু পৰিমাণে হ্ৰাস পায় লগতে চেষ্ট আৰু হাতৰ যেটো জইন আমাৰ আপোনালোকে নিশ্চয় ফটোত দেখা পাইছে সেই জইনটোতো যদি আমি আঙুলিৰে এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰেছাৰ দিও তেতিয়াও আমাৰ ডিপ্ৰেশ্যন বহু পৰিমাণে হ্ৰাস হোৱা দেখা যায় লগতে আমাৰ আঁঠুৰ ঠিক তলত 4 আঙুল সাইডত ফটোত আপোনালোকে নিশ্চয় দেখা পাইছে ঠিক সেই পইণ্ট দুটাত আঙুলিৰে যদি ৰেগুলাৰ বেচিছত ষ্ট্ৰেছ দিয়ে তেতিয়াও ডিপ্ৰেশ্যন হ্ৰাস পায় ইয়াৰ পিছতে আমি কথা পাতিব পাৰো এক্সাৰসাইজ বা শাৰীৰিক ব্যায়াম আমি যদি দৈনিক আধা ঘণ্টা শাৰীৰিক ব্যায়াম কৰো বা এক্সাৰসাইজ কৰো সপ্তাহত যদি 5 দিন আমি ৰেগুলাৰ বেচিছত এক্সাৰসাইজ কৰা অভ্যাস কৰো তেতিয়াও আমাৰ ডিপ্ৰেশ্যনৰ পৰা আমি আঁতৰি থাকিব পাৰো কাৰণ এক্সাৰসাইজে আমাৰ এন্ডৰফিন নামৰ হৰমোনবিধ উৎপন্ন হোৱাত সহায় কৰে উপযুক্ত পৰিমাণৰ এন্ডৰফিন হৰমনে আমাৰ মুড কন্ট্ৰোল কৰি ৰাখে আমাৰ মুড ভালে ৰাখে যদি আমাৰ মুডটো ভালে থাকে সদায় তেতিয়া হলে নিশ্চয় আমি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিম গতিকে ৰেগুলাৰ এক্সাৰসাইজ কৰা অভ্যাস কৰক যাতে এন্ডৰফিন হৰমনৰ লেভেলটো অনুপাতটো ঠিকে থাকে আৰু আমি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিব পাৰো ইয়াৰ লগতে ড্ৰাগছ বা এলকহল মদ্যপানৰ পৰা আঁতৰি থাকক যদিও ড্ৰাগছ বা মদ্যপানে আপোনাক সাময়িকভাৱে হকাহ দিব এই ডিপ্ৰেশ্যনৰ পৰা কিন্তু যেতিয়া লং ৰানত আপুনি যাব যেতিয়া দীঘলীয়াকে আপুনি লাহে লাহে মন বেয়া লাগিলে এলকহল বা ড্ৰাগছৰ সহায় লবলৈ আৰম্ভ কৰিব তেতিয়া ই পিছত আপোনাক হলঠেকত পেলাব ই আপোনাৰ ডিপ্ৰেশ্যনৰ পৰা আঁতৰ কৰাৰ পৰিৱৰ্তে আকৌ বেছি ডিপ্ৰেশ্যনতে ই ঠেলিব আপুনি যেতিয়াই মন বেয়া লাগিব তেতিয়া এলকহল আৰু ড্ৰাগছ লবলগীয়া হ'ব যদি নলয় তেতিয়া আপোনাৰ ডিপ্ৰেশ্যন আৰু বেছি বাঢ়ি যাব গতিকে পৰাপক্ষত এলকহল বা মদ্যপান আৰু ড্ৰাগছৰ পৰা আঁতৰি থাকক ডিপ্ৰেশ্যনৰ পৰা বাচিবলৈ ইয়াৰ লগতে নিজে নিজৰ যত্ন লবলৈ শিকক টেক কেয়াৰ অফ ইয়োৰসেল্ফ ভাল টোপনি মাৰক আপোনাৰ টোপনি যদি বেয়া ভাল টোপনি মাৰাৰ অভ্যাস কৰক টোপনি কেনেকৈ ভাল কৰিব লাগে আমাৰ ডেডিকেটেড ভিডিও আছে ওপৰৰ আই বাটনত ক্লিক কৰিলে নিশ্চয় সেই ভিডিওটো আপোনালোকে চাব পাৰিব কেনেকৈ আমি টোপনি ভাল কৰিব পাৰো গতিকে ভাল টোপনি আহাৰ চেষ্টা কৰক হেলদি খানা খাওক যি খাদ্য খাব হেয়া যাতে সুস্বাস্থ্যকৰ হয় হেলদি যাতে হয় সেই খাদ্য তেনেকুৱা ধৰণৰ খানা তেনেকুৱা ধৰণৰ খাদ্য খাওক বেছি অইলি বেছি স্পাইসি ফুড বেছি জ্বলা থকা মছলা থকা খাদ্য গ্ৰহণ নকৰিব ইও আমাৰ ডিপ্ৰেশ্যনৰ সৃষ্টি কৰে কেনেকৈ বেছি জ্বলা আৰু গেছ হোৱা যদি বা বেছি মছলাযুক্ত আমি খাদ্য যদি খাওঁ তেতিয়া আমাৰ শৰীৰত পেটত গেছৰ সৃষ্টি হয় বদহজম হয় যিয়েও আমাৰ ডিপ্ৰেশ্যন কৰাত বহু পৰিমাণে সহায় কৰে গতিকে যিমান পাৰে কম মছলাযুক্ত আহাৰ গ্ৰহণ কৰক আৰু টোপনি ভাল কৰক জ্বলা কম খাওক পানী বেছিকৈ গ্ৰহণ কৰাৰ অভ্যাস কৰক লগতে নিগেটিভ থটস যিবিলাক মানুহৰ আছে যিবিলাক মানুহে এনি টাইম ঋণাত্মক চিন্তাধাৰাৰে চলি থাকে নিজৰ জীৱন যাপন কৰি থাকে এনেকুৱা বহুত মানুহ আপুনি পাব আপোনাৰ জীৱনত যিয়ে সদায় আপোনাক নিগেটিভ থটস কিছুমানে ঠেলি থাকিব গতিকে তেনেকুৱা মানুহৰ পৰা আঁতৰি থাকক সদায় পজিটিভ থটস থকা মানুহৰ লগত থাকক যিয়ে আপোনাক সদায় উৎসাহিত কৰে যে আপোনাক সদায় ভাল কামৰ প্ৰতি আগ্ৰহিত কৰে তেনেকুৱা মানুহৰ লগত সদায় থাকক নাকি আপুনি নিগেটিভ থটসৰ মানুহৰ লগত থাকিব নিগেটিভ থটসৰ মানুহৰ লগত থাকিলে আপোনাৰ ডিপ্ৰেশ্যন আৰু বেছি বাঢ়িব লগতে এনেকুৱা ধৰণৰ কাম কৰক যিবোৰ কামে আপোনাক মনোৰঞ্জন দিয়ে আপুনি সাপোজ ফটো উঠাই ভাল পায় তেতিয়াহলে আপুনি কেমেৰাটো লৈ মাজে মাজে ওলাই যাওক ফটো উঠাওক গান গাই ভাল পায় গিটাৰখন লৈ গান গাওক ছবি আঁকি ভাল পায় ব্ৰাছ কালাৰ লওক আৰু ছবি আঁকক এইবোৰেও আপোনাক ডিপ্ৰেশ্যনৰ পৰা বহু পৰিমাণে আঁতৰাব আৰু এটা ইম্পৰ্টেন্ট কথা কিতাপ পঢ়ক কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক যদি কিতাপ পঢ়ি আপুনি ভাল পায় তেতিয়া এই কিতাপেও এনেকুৱা এক আপোনাৰ বন্ধু হৈ পৰিব যিয়ে ডিপ্ৰেশ্যন আঁতৰাই পেলাই কেবা কিলোমিটাৰ দূৰলৈকে পঠিয়াই দিব গতিকে নিজে নিজৰ যত্ন লোৱাৰ চেষ্টা কৰক তেতিয়াও আপুনি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিব পাৰিব এবিট নেচাৰেল উদ্ভিদৰ পৰা তৈয়াৰী সাপ্লিমেন্ট সেন্ট জন ওয়াৰ্ড বুলি কোৱা হয় সেই ফুলবিধৰ পৰা তৈয়াৰী সাপ্লিমেন্ট যদি আপুনি গ্ৰহণ কৰে ইও আপোনাৰ ডিপ্ৰেশ্যন নেচাৰেলি প্ৰাকৃতিকভাৱে নোহোৱা কৰি পেলাব সেন্ট জন ওয়াৰ্ডৰ কেপচুল আপুনি বজাৰত অনাকে কিনিব পাব কোনো অভিজ্ঞ চিকিৎসক বা অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা আপুনি এডভাইস লৈ পেলাই ইয়াক গ্ৰহণ কৰিব পাৰে আপুনি
কোনো ধৰণৰ সাইড ইফেক্ট নোহোৱাকৈ হতাশাৰ পৰা আঁতৰি থাকিব পাৰিব এই কেপচুলবিধৰ পৰা সেন্ট জনছ ৱৰ্ট নামৰ উদ্ভিদৰ পৰা তৈয়াৰী সাপ্লিমেন্ট লগতে ওমেগা 3 ফেটি এসিড আমি দোকানত ফাৰ্মাসীত সবতে কিনিব নেচাৰেল কিছুমান ওমেগা 3 ফেটি এসিড কিনিবলৈ পোৱা যায় বিভিন্ন কোম্পানীৰ সেই নেচাৰেল ওমেগা 3 ফেটি এসিডৰ কেপচুল ডেইলি এটাকে গ্ৰহণ কৰক ই আপোনাৰ নিউৰলজিক্যাল হেলথ আৰু ব্ৰেইন হেলথ ভালে ৰাখিব যাৰ ফলত আপুনি বিভিন্ন ধৰণৰ হতাশা ডিপ্ৰেছনৰ পৰা আঁতৰি থাকিব পাৰিব লগতে ওয়াইল্ড জিঞ্জাৰ বা বনৰীয়া যেটো আদা আছে বনৰীয়া আদাৰ গন্ধ যদি আমি ৰেগুলাৰ লওঁ আপুনি দেখিছে আপুনি হতাশাত ভুগিছে আপোনাৰ মন বেয়া লাগি আছে বা কোনোবা আপোনাৰ চিনাকি মানুহৰ এনেকুৱা ধৰণৰ সিম্পটম দেখা দিছে তেওঁকো আপুনি এডভাইস দিয়ক বনৰীয়া আদাৰ গন্ধ ল'বলৈ এই বনৰীয়া আদাৰ গন্ধই আমাৰ মগজুত থকা সেৰোটোনিন হৰমনৰ ৰিসেপ্টৰ এক্টিভ কৰে আৰু যিয়ে আপোনাৰ ডিপ্ৰেছন আঁতৰাই পেলাই ডিপ্ৰেছন আঁতৰাই এনজাইটি আঁতৰাই এই সেৰোটোনিন হৰমনৰ যদি ৰিসেপ্টৰ এক্টিভ হৈ থাকে আৰু এয়া কোনে কৰে বনৰীয়া আদাৰ গন্ধই লগতে বাৰ্গামট নামৰ হুমথিৰা দৰে যদি এই ফলবিধ আপুনি কৰবাত পায় ইয়াৰ গন্ধ আপুনি ল'ব পাৰে ইও আমাৰ এনজাইটি দূৰ কৰি ৰাখে ইয়াৰ সুগন্ধই তাৰ পিছত রোজ অয়েলৰ গন্ধ যদি আপুনি ৰেগুলাৰ লয় বা চেমনিল বুলি যেটো ফুল আছে তাৰ গন্ধ যদি আপুনি ৰেগুলাৰ লয় ইও আপোনাৰ হতাশাৰ পৰা আপোনাক আঁতৰাই পেলাব আপুনি মন বেয়া লাগিছে ডিপ্ৰেছনত যোৱা যেন অনুভৱ কৰিছে তেতিয়া এই যিখিনি আমি কথা কলো এয়া যদি আপুনি ৰেগুলাৰ ধুনিয়াকৈ পালন কৰে এই গন্ধসমূহ আদাৰ গন্ধ হওক বা বাৰ্গামট যদি পায় বাৰ্গামটৰ গন্ধ রোজ অয়েলৰ গন্ধ যদি আপুনি ৰেগুলাৰ লয় আপুনি হতাশাৰ পৰা আঁতৰি থাকিব কিয়নো এই রোজ অয়েলৰ গন্ধয়ও আপোনাৰ মন শান্ত কৰি ৰাখে গতিকে এইবিলাক কাম কৰিলে নেচাৰেলি প্ৰাকৃতিকভাৱে কোনো ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নোহোৱাকৈ আপুনি হতাশাৰ পৰা বহু দূৰ আঁতৰত গুচি যাব পাৰিব এই ভিডিওটোৰ শেষত আমি কিছুমান যোগা টিপস দিম আপোনালোকক আৰু সেই যোগা টিপসমূহ আপোনালোকে পালন কৰিলেও কেনেকৈ কৰিব লাগে সেই যোগা আমি শিকাই দিম সেই যোগাসমূহৰ পৰা আপোনালোক ডিপ্ৰেছনৰ পৰা আঁতৰি থাকিব পাৰিব এই যোগাসমূহ ভিডিওটোৰ শেষত যিখিনি যোগা আপোনালোকক দেখুৱাম সেই যোগাসমূহ যদি ৰেগুলাৰ আপুনি কৰিবলৈ অভ্যাস কৰে আপোনাৰ শাৰীৰিক সুস্থতা বজাই ৰখাৰ লগতে মানসিক ভাৰসাম্য আপুনি বজাই ৰাখিব পাৰিব ডিপ্ৰেছনৰ পৰা আঁতৰি থাকিব পাৰিব এই যোগাসমূহৰ পৰা গতিকে ভিডিওটো শেষলৈকে নিশ্চয় চাই থাকক এতিয়া আমি আহোঁ ভিটামিন B12 আৰু B6 ৰ কথা ভিটামিন B6 আৰু B12 যদি আমাৰ শৰীৰত কমি যায় তেতিয়াও আমি ডিপ্ৰেছনত ভুগো আমি ডিপ্ৰেছনত ভুগাৰ আন এটা কাৰণ হৈছে ভিটামিন B6 আৰু B12 কমি যোৱা গতিকে ভিটামিন B12 আৰু B6 জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক যেনেকুৱা সালমন মাছ কণী পালেং শাক সেউজীয়া শাক-পাচলি ফল-মূল আৰু লগতে আপুনি লিভাৰ যিকোনো ধৰণৰ মাংসৰ লিভাৰ খাব পাৰে য'ত ভিটামিন B কমপ্লেক্স উপযুক্ত পৰিমাণে পোৱা যায় ভিটামিন ডি ডেফিচিয়েন্সি হলেও আমি ডিপ্ৰেছনৰ ভুগো ভিটামিন ডি ডেফিচিয়েন্সি নোহোৱাৰ কাৰণে গাখীৰ খোৱাৰ অভ্যাস কৰক সদায় ৰাতিপুৱা অকমান শৰীৰটোক ৰ'দ লাগিব দিয়ক যাতে ভিটামিন ডি ডেফিচিয়েন্সি আপোনাৰ নহয় ভিটামিন ডি ডেফিচিয়েন্সি যদি নহয় বা ভিটামিন ডি ডেফিচিয়েন্সি যদি আমি আঁতৰি আহিব পাৰো ভিটামিন ডি ডেফিচিয়েন্সি ভুগি থাকাৰ পৰা আমি যদি আঁতৰি আহিব পাৰো তেতিয়াও আমি ডিপ্ৰেছনৰ পৰা আঁতৰি থাকিব পাৰো গতিকে আজিৰ পৰাই অকমান দিন ৰাতিপুৱা ৰ'দ লাগিব দিয়ক শৰীৰটো আৰু গাখীৰ খোৱাৰ অভ্যাস কৰক কণী খাওক যি আপোনাৰ ভিটামিন ডি উপযুক্ত পৰিমাণে আপোনাৰ শৰীৰত যোগান ধৰিব গতিকে এইখিনি হল আমাৰ কিছুমান নেচাৰেল টিপস যে আমাক ডিপ্ৰেছনৰ পৰা আঁতৰাই ৰাখিব পাৰে এতিয়া আহোঁ আমি যোগাৰ ওপৰত এই ভিডিওটোত দেখুৱা এই যোগা কেইটা যদি আপুনি ৰেগুলাৰ কৰে তেতিয়া নিশ্চয় ডিপ্ৰেছনৰ পৰা আঁতৰি থাকিব পাৰিব আহক যোগা কেইটা আমি চাওঁ এই আসনখনক কোৱা হয় সৰ্বাংগাসনা বুলি সৰ্বাংগাসনা ৰেগুলাৰ প্ৰেক্টিছ কৰিলেও ডিপ্ৰেছন আমাৰ আঁতৰ হয় ইয়াৰ লগতে আন এখন আসনৰ নাম হৈছে ভুজাংগাসনা ভুজাংগাসনাও সৰ্বাংগাসনাৰ লগত যদি আমি একেলগে প্ৰেক্টিছ কৰোঁ তেতিয়াও আমাৰ ডিপ্ৰেছন বহু পৰিমাণে আঁতৰ হয় এই যোগাবোৰ ৰেগুলাৰ প্ৰেক্টিছ কৰিলে ডিপ্ৰেছনৰ লগতে আমাৰ ফিজিকেল হেলথো ফিট হৈ থাকে উত্তৰাসনা এই আসনখনেও আমাৰ ডিপ্ৰেছন বহু পৰিমাণে লাঘৱ কৰাত সহায় কৰে ইয়াৰ লগতে আমি নেক্সট যিখন আসন সেইখনৰ কথা ক'ব পাৰো এয়া হৈছে শশাংকাসনা বা বহুতে ইয়াক অৰ্ধা কুৰ্মাসনা বুলিও কোৱা দেখা যায় এই আসনখন ৰেগুলাৰ যদি প্ৰেক্টিছ কৰা হয় তেতিয়া ডিপ্ৰেছনৰ পৰা আমি হাত সাৰি থাকিব পাৰো বা ডিপ্ৰেছন হৈ থকা ৰোগী এজনে যদি ইয়াক কৰে তেতিয়া তেওঁ ডিপ্ৰেছনৰ পৰা হাত সাৰিব পাৰে গোমুখাসনা এই আসনখনক গোমুখাসনা বুলি কোৱা হয় এইখন আসনেও আমাৰ মনত চলি থকা হতাশাৰ ভাৱ বহু পৰিমাণে আঁতৰ কৰে ধনুৰাসনা এই আসনখন দেখাত এখন ধনুৰ দৰে এইকাৰণে ইয়াক ধনুৰাসনা বুলি কোৱা হয় ধনুৰাসনাও যদি আমি ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ আন আসনসমূহৰ লগত তেতিয়াও আমি ডিপ্ৰেছনৰ পৰা হাত সাৰি থাকিব পাৰোঁ
মৎস্যাসনা বুলি কোৱা হয় এই আপুনি স্ক্ৰীনত দেখা পোৱা আসনখনক এই আসনখনেও আমাৰ ডিপ্ৰেশ্যন লাঘৱ কৰে বহু পৰিমাণে আশা কৰোঁ য়োগা কেইটাই আপোনালোকক বহু পৰিমাণে সহায় কৰিব ডিপ্ৰেশ্যনৰ পৰা আঁতৰাই ৰাখিবলৈ এতিয়া আমি কথা পাতো অকমান থাইৰয়ডৰ ওপৰত থাইৰয়ড হৰমনৰ যদিও বিসংগতি হয় তেতিয়াও আমি ডিপ্ৰেশ্যনত যোৱা দেখা যায় বহু লোক গতিকে থাইৰয়ড হৰমনো বেলেন্স কৰি ৰাখিবলৈ চেষ্টা কৰক বা যদি আপোনাৰ থাইৰয়ডৰ প্ৰবলেম হৈছে তেতিয়াও আপুনি কোনো চিকিৎসকৰ কাষ চাপক বা আমাৰ আগৰ ভিডিঅ'সমূহ চাওক আই বটন ক্লিক কৰিলে থাইৰয়ডৰ ওপৰত ভিডিঅ'সমূহ আপুনি চাব পাব তেতিয়া এই ভিডিঅ'সমূহত কোৱা কথাখিনি আপুনি পালন কৰিলে থাইৰয়ড হৰমনৰ বিভিন্ন বিসংগতিৰ পৰা আঁতৰি থাকিব পাৰিব আৰু তেতিয়াও ডিপ্ৰেশ্যনৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব তো আশা কৰিম আজিৰ এই ভিডিঅ'টো আপোনালোকক বহু পৰিমাণে সহায় কৰিব ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিবলৈ কেনেকৈ কি কৰিলে আমি ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিব পাৰোঁ নিশ্চয় এই ভিডিঅ'টো চাই পেলাই আপোনালোকে গম পালে আৰু জানিব পাৰিলে তো ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে গোটেই কথাখিনি ফ'ল' কৰক ডিপ্ৰেশ্যন নামৰ এই মাৰাত্মক ব্যাধিৰ পৰা আঁতৰি থাকক আন লোককো সহায় কৰক যাতে তেওঁলোকো ডিপ্ৰেশ্যনৰ পৰা আঁতৰি থাকিব পাৰে কাৰণ আজিৰ যুগত ডিপ্ৰেশ্যন এক মাৰাত্মক ব্যাধি হিচাপে দেখা দিছে যাৰ ফলত সুইচাইডৰ সংখ্যা বহু পৰিমাণে বাঢ়ি গৈছে গতিকে নিজেও এই ভিডিঅ'টো ফ'ল' কৰক আৰু এই ভিডিঅ'টোৰ কোৱা কথাখিনি ফ'ল' কৰক আৰু আন লোকেও যাতে এই ভিডিঅ'টোৰ পৰা সুফল পাব পাৰে তাৰ কাৰণে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু লাইক কৰক যদি ভিডিঅ'টো ভাল পালে লগতে আপোনাৰ বন্ধু বান্ধৱী বা ফ্যামিলি মেম্বাৰৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰক আমাৰ চেনেলৰ লিংক শ্বেয়াৰ কৰক যাতে প্ৰতিটো ভিডিঅ' সকলোৱে চাব পাৰে আৰু যদি আপুনি নতুনকৈ চাইছে আমাৰ চেনেলটো তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষৰ বেল আইকনটো দবাই দিব তেতিয়া আমি আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ আৰু প্ৰেৰণা পাওঁ তো আজিলৈ আহোঁ ডিপ্ৰেশ্যনক টাটা আৰু বাই বাই কৈ পেলাই আজিলৈ আমি আহোঁ নমস্কাৰ